এয়া গুড়া খুন্দিবৰ কাৰণে চাউল তিয়াই থৈ দিছোঁ। গুড়া খুন্দি লওঁ। এতিয়া চাউলখিনি ধুই কিনে গুড়া খুন্দি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। ৰাতিপুৱা গুড়া অলপ খুন্দি থৈছিলোঁ, পিঠা বনোৱা নাই। এতিয়া যিহেতু ভাত পানী খাই আজৰি হ'লোঁ, ল'ৰাও শুই আছে, ভাবিলোঁ এতিয়া পিঠাখিনি বনাওঁ, লগতে আপোনালোককো দেখাওঁ। আজি কলপাত দিয়া পিঠা বনাম। সেয়ে প্ৰথমতে কলপাতকেইখন সেকি ল'ব লাগিব। জুইত সেকি আছোঁ চৌকাত। এয়া সেকি লওঁ। এতিয়া পানীখিনি গৰম হৈছে। খাবলৈ একদম টেষ্টি। এয়া আমাৰ ভিবানে খেলি আছে দেই, গাড়ী খেলি আছে। কি কি গাড়ী খেলিছ কবা? এইটো কি গাড়ী? এইটো কি গাড়ী? এইটো পাপা কিনি দিছে। তো আৰ্মি গাড়ী। পাপাৰ ঘৰত কোনটো গাড়ীত উঠি যাবা? আৰ্মি গাড়ী। তুমি ডাঙৰ হলে কি হবা? তুমি ডাঙৰ হলে কি হবা? আৰ্মি হবা। আৰ্মি কেনেকে কয় কৈ দিয়াচোন। এয়া ৰাস্তাৰ পিনে ওলাই আহিছোঁ অকণমান ফুৰিব, এয়া ভতিজাজনীৰ লগত। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে এৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।